লৈ পিনে মই যাতে হৰেক মাল বিকিব পাৰোঁ তাৰ কাৰণে মোক ৰাখিবা দিবি আৰু আজি যেন তেনে মালা এডালকে পিন্ধাইছোঁ আৰু ধূপ চাকি জ্বলাইছোঁ আৰু তাতকৈনো আৰু কি কৰিব পাৰিম আমিতো সৰু মানুহ ইয়াতে আৰু চাইকেলটোৱে আৰু যেন মোক যেন লাভ দিয়ে আৰু মই যেন অহা বছৰকে মই মটৰ চাইকেল এটা ল'ব পাৰোঁ যাতে মোৰ বেপাৰটো যাতে অলপ বঢ়াব পাৰোঁ দোকান দুটামান দিব পাৰোঁ যাতে একদম মানে আৰু যাতে উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে মোক বিশ্বকৰ্মা বাবাই আশীৰ্বাদ দিলেই হয় আৰু জয় বিশ্বকৰ্মা বাবা কি জয় তোৰ লগতে মোৰ কত কি কাহিনী জড়িত হৈ আছে ইয়াতে মই মোৰ মাইকীটোক উঠাই লৈ আহিছিলোঁ ঘৰৰ পৰা চুৰ কৰি পলাই কিনে আমি বিয়া হৈছিলোঁ এতিয়া ধুনীয়া ধুনীয়া হেৰি দুটা ল'ৰা ছোৱালীও হৈছে তোৰ লগতে মোৰ কিমান কাহিনী আছে তোৰ লগতে মই একদম মোৰ মানুহজনীক উঠাই আমি দুইটা বজাৰ কৰিব যাওঁ অ'ত ফুৰিব যাওঁ মাইকীটোক মাকৰ ঘৰলৈ লৈ যাওঁ তোৰ লগতে মোৰ কিমান কাহিনী আছে তোকনো আৰু মই কিমান ভাল পাওঁ সেইটো ক'ব লাগিছে নি আৰু বিশ্বকৰ্মা বাবাই মোক যেন আৰু লাগ দিয়ে জয় বিশ্বকৰ্মা মাইকী জয় ল'ৰা ইয়াত এনেকৈ মোবাইল চাই বহি থাকিবি নে চাইকেল টাইকেলবোৰ ধুবিগে চাইকেলখন ধুব যাওঁ দেউতাৰ সেই ট্ৰেক্টৰখন ধুবলৈ উলিয়াই আনিবলৈ কৈছোঁ নহয় ধুইছে নাই ধোৱা জানো চাগে যায় আকৌ বাহিৰৰ চাইকেলখন উলিয়াই আনি পিনে ধুব লাগিছিলে কি যে কৰি থাক নহয় তহঁতি মোবাইল টিপি টিপিনো কিমান পঢ়ি থাক বাৰু কচোন যা চাইকেল টাইকেল ধুকে যা হ'ল আৰু মহাৰাণী অৰ্ডাৰ দিবলৈ আহিবলৈ কিমাননো এই চাইকেলবোৰকে চলাই থাকিম জানো অহা বছৰকে মেট্ৰিকটো পাছ কৰিলে মানে দেউতাক ক'ব লাগিব বুলেট এখন দিবলৈ বুলি কিমান যে এই ঘেগেলা চাইকেলবোৰ চলাই ফুৰিম নহয় বুলেট এখন চলাই পিনে কি মজা লাগিব ঐ ল'ৰা বিশ্বকৰ্মা নেপাত নেকি চাইকেল টাইকেল উলিয়াই নি ধোৱাগৈ নাই যে মই ট্ৰেক্টৰখন ধুইও আহিলোঁ কিমাননো সদায় সদায় ঘেগেলা চাইকেলখনকে চলাই থাকিম বাৰু আমনি লাগিছে দেই মোক ঘেগেলা চাইকেল চলাই বাইক এখন ল'ব নোৱাৰিও ইমান যে চিকটা মানুহ থাকেনে পৃথিৱীত পইচা পৰা কিনো কয় জানো ক'তনো হাঁচি থয় বুলেট এখন মোক অহা বছৰকে কিন্তু মেট্ৰিক পাছ কৰিলে বুলেট এখন লৈ দিব লাগিব আকৌ কৈ দিছোঁ নহ'লে মই পৰীক্ষা চৰীক্ষাই নিদিম মই এইবোৰ বাইক চাইক লৈ থাকিবলৈ পইচা নাই দেই বাইকৰ কথা কৈ নি থাকিবি আৰু আকৌ লাগে হেনো তাক বুলেট বুলেটখন কি ইমান কম দামত পায় বুলি ভাবিছ নেকি লাখ লাখ টকা লাগিব ক'ত পাম ইমানকৈ পইচা ইফালে আকৌ বিয়া পাতি লৈছে দুজনী ভৰিয়েকক খুৱাওঁতে একেবাৰে বাইক এখন ল'বলৈও পইচা নাইকিয়া হৈছে হেনো পইচা সোপাই আকৌ সাঁচি থ'বলৈ নক'বাই ইফালে আকৌ বিয়া পাতি লৈছে দুজনীকে মোক কিন্তু অহা বছৰকে মই মেট্ৰিক পাছ কৰিলে মোক বুলেট এখন লাগিবই মই নাজানো মই ঘেগেলা চাইকেল চলাই থাকিব নোৱাৰোঁ কিন্তু কৈ দিছোঁ কলেজলৈ যাব লাগিলে মোৰ সেই বুলেট লাগিবই ঐ ল'ৰা কি কলি তই তই আজি ভিতৰলৈ তোৰ পিঠি ছাল ছিঙিম মই বিশ্বকৰ্মা পূজাৰ দিনাখনো সেইটোৰ পৰা শান্তি নাই কি খঞ্জা কথাখন কৈ থাকিব নহয় তাক বুলেট লাগে হেনো তোক দিম বুলেট মই পিঠি ছাল ছিগি যোৱাকৈ একদম এছাইয়ে বাৰুকৈ কোব দুটামান দিম তোক বাঘ থকা দিম তোক তই ভিতৰলৈ আজি চিকটা বুলি ক'বলৈ আহিছ বাপেৰক এইটো বাপেৰৰ পৰাই খাই আছ বাপেৰকে চিকটা বুলি ক'বলৈ আহিছ মাহ প্ৰসাদ এইবোৰ যোগাৰ কৰিছানে নাই কৰা এতিয়া ডাঙৰ গাড়ী নাথাকিলে কি হ'ব ট্ৰেক্টৰখন আছে নহয় ট্ৰেক্টৰ আছে চাইকেল আছে ঘৰৰ ভিতৰত দা কোঠাৰবোৰ আছে নহয় সৰু সুৰাকৈ হ'লেও পাতিব লাগিব খুন্দা সেই বুটকেইটা হ'লেও পাতিব লাগিব তাতকৈ বেছিকৈ নোৱাৰো নহয় নাৰিকলৰ ইমান দাম কলও ইমান দাম নোৱাৰি ইমানকৈ আনিব অকল বুটেহে পাতিব লাগিব উপায় নাই এপোৱা বুট আনিছিলে সেই এপোৱা বুটকে তিয়াই থৈ দিছোঁ এপোৱা বুট কাৰ নাকত দিব কওকচোন এই এমুঠি দিবলৈ দিলেগৈ সেই সৰু ল'ৰাকেইটা দিবলৈ হ'লেও নুজুৰিবগৈ হ'ব সেই এপোৱা বুটেই হ'বগৈ নিমখ চমখ দিবা নহয় নাৰিকল চাৰিকল আনিবলৈ পইচা নাই নাৰিকলৰ যিমান দামো এটাতে 50-60 টকা লয় তাতে আকৌ সেই ফুলৰ মালা চালা আনিছোঁ সেইবোৰতো যিমানহে দামো নোৱাৰি ইয়াতকৈ এই আকৌ ৰাতিকৈ আকৌ হেৰি লুচি পুৰিহে বনাব লাগিব নহয় ঘৰত আজি লুচি পুৰিহে খাম এই ভাত চাত খাবলৈ নাই আকৌ সৰু ল'ৰা-ছোৱালীয়ে সেই বিশ্বকৰ্মা খাবলৈ আহিলে আপুনিয়ে বিলাবগে মই বিলাবলৈ যাবলৈ নাই আৰু পিছফালে সেই কুঁহিয়াৰ গছ আছিলে নহয় কুঁহিয়াৰ দুডখৰমান কাটি আনকে যাওক দুডালমান কুঁহিয়াৰ চুহিয়াৰ নহ'লে একো এটা নহ'লে বা বুটকেইটাৰ লগত কেনেকৈ দিয়ে ইমান সুন্দাকৈ আকৌ আপুনিয়ে দিব বুট মই নিদিওঁ মই সেই প্ৰসাদ চসাদ যোগাৰ কৰোঁগৈ আপুনি কুঁহিয়াৰ লৈ আহকগৈ যাওক দুজনী মাইকী খুৱাওঁতে একদম পকৰে ধোঁৱা ওলাই গৈছেগৈ আকৌ বোলে সেই বুট এপোৱাহে আনিছা বুলি কৈছে মইহে গম পাইছোঁ দোকানৰ বস্তু যিমান সেই দাম কেনেকৈ ইমানকৈ আনো এইবোৰ একো বুজি নাপায় দেই সোণজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান
চৰায়ো নহ'লো উৰি দেখুৱাবলৈ, মাখিও নহ'লো মই কালত চুমা দিবলৈ, মইনামতি চুমা দিবলৈ। আজি আপোনাৰ পৰফুটি যেন পাইছোঁ। গাড়ীখনকো একেবাৰে মইনামতি নাম দি লৈছে। মোক আকৌ আজিলৈকে মৰমত নাম এটা দি নাপালে আকৌ দেই। গাড়ীখনৰ নাম আকৌ মইনামতি দি লৈছে। গান গাই শুনাই আছে গাড়ীখনক। সেই জ্বৰৰ বস্তুটোৱে যেনিবা গান শুনিব পায়হে। তুমি কি বুজিবা মোৰ মনৰ কথা? মোৰ কিমান ফূৰ্তি লাগিছে মইহে গম পাইছোঁ। অহা বছৰকে ঈশ্বৰৰ কিবাত পাৰিলে মানে আৰু এখন গাড়ী ল'ব লাগিব বুজিছা। এইবাৰ একেবাৰে ডাঙৰ গাড়ী এখন ল'ম। দেউতা, আজি আপোনাৰ বৰ ভাল লাগিছে দেই। এই ড্ৰেছতে কিন্তু সঁচাকৈ ভাল লাগিছে। আপুনি এনেকৈ থাকিবচোন। কি যে ৰঙা ৰঙা কাপোৰবিলাক পিন্ধি থাকে নহয়। আৰু আজি আমাক কিন্তু সংগীতাকে মোকে কিন্তু ফুৰাবলৈ নিব লাগিব গাড়ীত উঠাই। আৰু মা যাবা নাই ফুৰিবলৈ আমাৰ লগত? গোটেইকেইটা নহ'লে ফুৰি আহিমগৈ এপাক। আজি বিশ্বকৰ্মা পূজা বুলি। মায়ে একেবাৰে মোৰ মনৰ কথাটোকে কৈ দিলা। মই দাদাই ক'ম বুলি ভাবিয়ে আছিলোঁ ফুৰাবলৈ নিবলৈ বুলি। সেইদিনাখন এদিন ক'লোঁ বোলো কলেজত থৈ আহিবলৈ বুলি, কলেজতো থৈ নাহিলেগৈ। আজি কিন্তু নিব লাগিব ফুৰাবলৈ, তেতিয়াহে হ'ব। নহ'লে মই কিন্তু আপোনাক বহুত বেয়া পাম দাদাই। হ'ব দেই, গোটেই তিনিওজনীকে ফুৰাবলৈ লৈ যাম। আৰু তহঁতৰ মাকো কবি ওলাবলৈ হেৰি। পিছে কথা এটা হ'ল নহয়, মই যে গাড়ীখনৰ কাৰণে মালা এডালকে আনিবলৈ পাহৰিলোঁ নহয়। আইও, আপুনিও যে কিছে মানুহ আৰু দেই। অথনিৰ পৰা ক'ব পাৰে নহয় বোলে মই মালা এডাল আনিবলৈ পাহৰিলোঁ বোলো। এতিয়া পূজা থালি চালি লৈ আহিছোঁ বোলো। পূজা কৰোঁ আৰু পূজা কৰি লওঁ, তাৰপিছত হাতৰ এইবাৰ মালা বনামগৈ। হাতেদি মালা এডাল বনাই দিব পাৰোঁ নহয় অথনিৰ পৰা। নহ'লে হ'লেও কালিয়ে কৈ থোৱা হ'লেও হয়। মই ধুনীয়াকৈ মালা এডাল বনাই দিব পাৰোঁ নহয়। এতিয়া পূজা চূজা কৰি লওঁ আৰু পাছতহে মালাডাল পিন্ধাম আৰু। আকৌ পূজা চূজা কৰি দিলেও আকৌ সেই সৰু ল'ৰাবিলাক আহিব নহয়, সিহঁতকো প্ৰসাদ চসাদ দিব লাগিব। আকৌ লুচি পুৰিও বনাব লাগিব। কিমান যে কাম আছে ঘৰত সৰু সুৰাকৈ পাতিলেও যে ইমান যে কাম ওলাই নহয়। একদম ৰাতিপুৱাৰ পৰা শান্তি পোৱা নাই আৰু। ঘৰ চৰ সৰা পোছা একদম চাফা কৰা, মোচা মেলা, কাপোৰ ধোৱা, কামৰ অন্ত নাই। মোৰ একদম কঁকালটোহে বিষাই গৈছেগৈ আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু বিশ্বকৰ্মা পূজা পাতিছেনে? আমি আৰু এনেকৈ সৰু সুৰাকৈ পাতিছোঁ আৰু। আইও, মোৰ দেহাজনী, মোৰ চুনু মুনুজনী, মোৰ ফুচুকলিজনী, তোমাক লৈ মোক কত সপোন দেখিলোঁ মই। তোমাক লৈয়ে সেই টিউশ্যনলৈ যাওঁ, তোমাক লৈ সেই মাইনাক লগ কৰিবলৈ যাওঁ, তোমাক লৈ সেই জানক লগ কৰিবলৈ গৈছিলোঁ। জান বুলি কোৱাজনী আকৌ একদম ঠগি পিনে বেলেগ এটা পতালে নহয় আকৌ। উপায় নাইকিয়া হ'লা এতিয়া। তোমাৰ লগতে মোক কত সপোন দেখিছোঁ। তোমাকে আজি সেই মালা এডাল পিন্ধাইছোঁ আৰু। কথাটো কৈছোঁ, অহা বছৰকে বোলো মেট্ৰিক পাছ কৰিলে মোক বোলো বুলেট এখন লৈ দিব। বুলেট লৈ দিব নোৱাৰিলেও মই যেন তেন দেউতাক কৈ মেলি যেনেকৈ হ'লেও বেলেগ এখন বাইক হ'লেও লোৱাম এৰিছোঁ নহয়। তোমাক মই আৰু কিমান চলাই ফুৰিম বাৰু। মোৰ একদম কঁকাল বিষাই যায়গৈ নহয়, ভৰি বিষাই যায়গৈ চলাই আমনি লাগিছে আৰু। সেই আমনি লগা বুলি নহয় আৰু। তোমাক মই সদায় আনকালেও পিছত কেতিয়াবা আকৌ দেউতাই আকৌ চাইকেলখন লৈ যা বুলি ক'বই নহয় আৰু। দেউতাটো চিকতাটো জানোৱেই আৰু, তেল ভৰাবলৈ যে সদায় মোক পইচা নিদিব বুলি। সেইকাৰণে তোমাক দেউতাৰ হাতত গটাম আৰু, হ'লেও মই কেতিয়াবা চলাম। বিশ্বকৰ্মা খাবলৈ মই একেবাৰে দেখিছানে মুনা চুনা একেবাৰে ৰেডি কৰি থৈছোঁ। ঘৰত বিশ্বকৰ্মা চেৰি খাই ল'ম আৰু অলপমান। তাৰপৰা একেবাৰে মুনা চুনা লৈ মেলি মই লোকৰ ঘৰে চাইকেল লৈ পিনে একদম পুৰা খামগৈ আৰু। এতিয়া মালাডাল পিন্ধাই মেলি ধুনীয়াকৈ কৰোঁ আৰু। ধূপ এডাল জ্বলাই লওঁ। তাৰপৰা জয় বিশ্বকৰ্মা বাবা কি জয়। অহা বছৰলৈ মই যাতে বুলেট এখন ল'ব পাৰোঁ আৰু দেই। দেউতাই যাতে একদম বুলেট নহ'লেও যেনিবা বেলেগ এখন বাইক হ'লেও ল'ব যদি পাৰোঁ আৰু। তেতিয়াহে আকৌ কলেজলৈ গ'লে মানে একদম চাল দি যাব পাৰিম। চাল দি গ'লেহে আকৌ চালি ফুটিব। আকৌ ইয়াতে বুলি কয় আৰু ঢেৰ কথা আছেতো। কলেজলৈ গ'লে মানে চাল দিব লাগিব, লগৰবোৰ আগতো ফুটনিটো পাৰিব লাগিব নাই অলপমান। আমাৰ আকৌ দেউতা আকৌ যিহেতু বাইক চাইক নিদিব পাৰে। সেইকাৰণে তোমাকে পূজা কৰিছোঁ আৰু এইবাৰ একদম। অহা বছৰকে বুলেট বাইকতহে পূজা কৰিম আৰু। জয় বিশ্বকৰ্মা বাবা কি জয়। ঐ ল'ৰা, এই চাইকেলখনৰ ফুট এটা লগাই দে আকৌ। মা, আজি একেবাৰে মই মুনা চুনা লৈ যাম নহয় বিশ্বকৰ্মা খাবলৈ। মানুহে একদম যা ঘৰত যি দিয়ে আৰু খাব নোৱাৰাখিনি একেবাৰে চিধা মুনাতে ভৰাই আনিম আৰু। হয় নেকি? ভালে হ'ব দে। আমি আৰু আগতে আৰু পলিথিন লৈ একদম ঘৰে ঘৰে বিশ্বকৰ্মাহে খাই ফুৰোঁগৈ আৰু। এবাৰো ওলাব লাগিব আৰু এতিয়া লাহেকৈ। এই বিশ্বকৰ্মা খাই থৈ আহিবগৈ লাগিব আৰু। ডাঙৰকৈ পাতিছে বিশ্বকৰ্মা। আমাৰ আকৌ দেউতাই আকৌ যিহে চিকতা এপোৱা বুটহে আনিছে। আকৌ মিঠাই দুটা মানুহে সৰহকৈ আনিব নোৱাৰিলে। তাৰপৰা আমাৰ অহাবাৰতে দেউতাক কৈ পিনে বুলেট এখন ল'ম বুলি ভাবিছোঁ। নহ'লেও বেলেগ এখন বাইক হ'লেও ল'ম বুলি ভাবিছোঁ আৰু। কিমান এনেকৈ নহ'লে লোকৰ ঘৰে ঘৰে বিশ্বকৰ্মা খাই ফুৰিবনো। লোকৰ বাইকৰ পিছফালে উঠি। ল'বি ভালে হ'ব। মোৰো সেইটো পিছে সেই বাইকত উঠি দে কেনেবাকৈ যাব পাৰিম। নহ'লে একদম কিমান খোজকাঢ়ি ঘূৰি থাকিবা একদম আমনিহে লাগে আৰু। ওচৰৰ মানুহবোৰ ঘৰলৈ গ'লে হ'লেও ইমান ফুটানি মাৰে। আমাৰ বাইক আছে, আমুক তামুক আছে বোলে। ভালে হ'ব দে আমাৰ বাইকখন ল'লে। বাপেৰে আকৌ যিহে চিকতা। হ'লেও মই ক'ম বা তয়ো কবি ময়ো ক'ম একদম তেতিয়াহে বাইকখন লৈ যদি আৰু খুব ক'ব লাগিব। আৰু নাটক কৰি পিনে দেখুৱাব লাগিব অলপমান। বাইক নহ'লে মই ভাত নাখাওঁ আমুক তামুক কৰিবি, তেতিয়াহে দিব বাইক, নহ'লে নিদিয়ে বেংকটো। আমাৰ সেই মাহ প্ৰসাদ গোটাই মেলি হ'ল নেকি বাৰু? নামঘৰত দি মেলি হ'ল নেকি? বিশ্বকৰ্মা ঘৰত খাই মেলি আকৌ লোকৰ ঘৰতো খাবলৈ যাব লাগিব নহয় আকৌ। লগৰবোৰ কিজানি একদম মুনা চুনা লৈ পিনে আহিব পাৰে। মায়ে মাহ প্ৰসাদৰ উলিয়াই থকা দেখিছিলোঁ। যা কৰিব পাৰে ঠিক ঠাক কৰিলে নেকি? আকৌ দেউতাৰ কুঁহিয়াৰ দুডালমান আনিছিলেগৈ বাৰী পিছফালৰ পৰা।
লাহেত বিশ্বকৰ্মাক খাবলৈ যাওঁ নেকি? ময়ো যাওঁ বৈ তহঁতৰ লগত। তহঁতি চোন কতা মোনা চোনা পলিথিন চলিথিন একোৱেই নললি। আমাৰ দিনত আকৌ আমি একেবাৰে বস্তা চস্তা চব লৈ লৈছিলোঁ বুজিছ। ঢেৰ মানুহৰ ঘৰত সোমাব লাগে নহয়, একদম উৰৰ পৰা মুধলৈ গাঁওখনৰ একদম এপাক ঘূৰি যাওঁ আৰু একেবাৰে। তাৰপৰা একেবাৰে বস্তা এটা লৈ লওঁ, একেবাৰে ডাঙৰ মোনা এটা লৈ লওঁ। কোনোবাই বস্তা লৈ কোনোবাই মোনা লয়। তহঁতি আকৌ হাতত একো এটা লৈ অহা নাই পাই। বৈ মোৰ ঘৰৰ পৰাই মোনা এটা দি দিম তহঁতক। পলিথিনো আছে। বলক ককা, আপুনি তেনেহ'লে আমাক মোনা পলিথিন কি আছে দি যাব দেই। হ'ব বৈ দিম মোনাও দিম পলিথিনো দিম কাগজৰ ঠোঙাও দিম তহঁতক বৈ। এইবাৰ মোৰ বসন্তীলৈ পূজা কৰোঁ আৰু বুজিছ মা। অহা বছৰকে একদম ডাঙৰ চাই গাড়ী এখন ল'ব লাগিব। তই মই আৰু আমাৰ অকণি উঠি পিনে তিনিওটাই উঠি ফুৰিবলৈ যাম বুজিছ। এতিয়া আৰু ক'তনো আৰু মইনো আৰু বিশ্বকৰ্মা পূজাৰ দিনাখনো দেখোন ছুটি নাপাওঁৱে। মই বিহু পূজা একোহতে ছুটি নাপাওঁ, উপায় নাই আৰু। তেতিয়া আৰু গাড়ী এখন ল'লে মানে সেই ছুটি লৈ পিনে তহঁতক দুইজনীক ফুৰাবলৈ লৈ যাব লাগিব। হ'ব দে বোপাই, তোৰ আশাবোৰ পূৰণ হওক। আজি বিশ্বকৰ্মা পূজাৰ দিনাখন তই যে এতিয়া বুলেট বাইকখনকে যে পূজা কৰিব পাৰিছ, আৰু সেইটোৱে মোৰ কাৰণে যথেষ্ট আৰু বুজিছনে। আকৌ দেউতাৰো সেই চাইকেলখন ধুবলৈ গৈছিলোঁ নহয়, ধুলে নে নাই ধোৱা নে জানো পাই। তাতো আকৌ মালা এডাল পিন্ধাই পিনে বোলো ফুটা দি দিমগৈ বুলি ভাবিছিলোঁ। আকৌ তোৰ আকৌ যাবই হ'ব নহয় এতিয়া বিশ্বকৰ্মাৰ মাহ প্ৰসাদ খাবলৈ নাপাবিয়েচোন। মোৰ কামটোৱে এনেকুৱা আৰু, ছুটি নাপাওঁ, কিনো কৰিবি আৰু উপায় নাই। মোৰ বসন্তী, তোমাক লৈ মই সদায় ডিউটি কৰিবলৈ যাওঁ। তোমাৰ লগতে মই ঘূৰি কত চোৰক ধৰিলোঁ, কত ডকাইতক ধৰিলোঁ। এনেকৈ তুমি মোৰ লগত একেবাৰে গোটেই জীৱনটো থাকা যেন আৰু। তোমাৰ লগতে মোৰ কত কি কাহিনী আছে। অহা বছৰলৈ মই যাতে আৰু ডাঙৰ গাড়ী এখন যাতে ল'ব পাৰোঁ, আমাৰ ঘৰখন যাতে আৰু উন্নতি হয়। জয় বিশ্বকৰ্মা বাবা কি, মোক যেন বিশ্বকৰ্মা বাবাই আৰু যেন লাগ দিয়ে আৰু দেই। দিব উপায় দিব, মই এবাৰ পূজাৰ থানিখন লৈ আহোগৈ ৰ। মই আকৌ ভাবিছিলোঁ আপোনাৰ লগতে আজি বোলো বাইকখনতে উঠি পিনে অকণমান ওলাই যাম আৰু কাৰোবাৰ ঘৰত বোলো বিশ্বকৰ্মাক খামগৈ আৰু। আজি আকৌ আপোনাৰ ছুটিয়ে নাই নহয়। ভাবিলোঁ এতিয়া আৰু এনেকেই থাকিব লাগিব আৰু ঘৰতে। আকৌ আলহী দুলহীও আহিব নহয় আকৌ বিশ্বকৰ্মা খাবলৈ বুলি। সৰু সুৰাকৈ পাতিলেনো কি হ'ব, সৰু ল'ৰা ছোৱালীবিলাকো আহিব নহয়। হ'ব দিয়া, বসন্তীত উঠি দুইটা বেলেগ এদিনহে যাম আৰু ছুটি লৈ পিনে। এদিন নহ'লেও কোনোবা এদিনাখন বন্ধ দিন তাত এনেকৈ কৰি পিনে যাম আৰু তোমাৰ লগত। আজি যাব নোৱাৰোঁ আৰু। আকৌ ডিউটিলৈ নগ'লেও নহ'ব নহয়। আকৌ বাকী মানুহবিলাকক সুৰক্ষা দিব লাগিব নাই এবাৰ। আজি আকৌ কিছুমান মানুহে আকৌ মদ চদ খাই মেলি যিমানহে উদ্ভণ্ডালি কৰে, আমিবিলাক আকৌ ডিউটিলৈ নগ'লে সাধাৰণ মানুহবিলাকনো কেনেকৈ শান্তিৰে থাকিবনো। সেইকাৰণে নগ'লেও নহ'ব আৰু। হয় বাৰু সেইটো কথা। পিছে আপোনাৰ পচন্দই ধুই যাম বুলি ভাবিলেনো কি হ'ব। অকল আপোনাৰ নিজৰ বহিবলৈহে চিট আছে, আকৌ মই বহিবলৈ আকৌ চিটেই নাই নহয়। সেই চিটটো লগাই আনিবচোন। মই পাহৰিছিলোঁ, মোৰ যে পিছৰ চিটটো যে লগোৱা নাই। বাৰু লগাই আনিম দিয়া। জয় বিশ্বকৰ্মা বাবা কি জয়। মোৰ ল'ৰাটোক যাতে এনেকৈ লগ দি থাকা আৰু। তুমি কেতিয়াও বেয়া নহ'বা আৰু দেই বসন্তী। তুমি যাতে এনেকৈ ল'ৰাটোক চোৰ ডকাইত ধৰিবলৈ সহায় কৰি যোৱা আৰু আগলৈ। এইবাৰ পূজা কৰি হ'ল যদি মই গৈ থাকোঁ দেই মা। তহঁতি সৰু ল'ৰা ছোৱালীবিলাক আহিলে সিহঁতক মাহ প্ৰসাদ দিবি আৰু। মই এবাৰ গৈ থাকোঁ। আপুনি দেখোন একো এটা নেখালেই, নোখোৱাকৈ যায় নেকি? হ'ব দিয়া অকণি, মই বাহিৰতে খাই ল'ম। আজি সোনকালে যাবলৈ কৈছে ছাৰে। ঠিক আছে তেন্তে গৈ থাকক, গধূলি কিন্তু সোনকালে ঘূৰি আহিব ঘৰলৈ। হ'ব দিয়া, মই পাৰিলে সোনকালে আহিম বাৰু। ডিউটি শেষ নহ'লে কিন্তু মই সোনকালে আহিব নোৱাৰোঁ। আকৌ কিবা কিবি যদি কেছ ওলায় তেতিয়াতো আৰু সোনকালে আহিব নোৱাৰিম। যিমান পাৰোঁ মই সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু। ঠিক আছে, মই গৈ থাকোঁ দিয়া। ভালকৈ যাবি দেই পিতো, ঘৰলৈ সোনকালে ঘূৰি আহিবি। হ'ব মা, মই যিমান সোনকালে পাৰোঁ সিমান সোনকালে ঘূৰি আহিম। আমি এনেকৈ সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰিলোঁ আৰু সকলো ঘৰে ঘৰে। আপোনালোকে পিছে কেনেকৈ আয়োজন কৰিলে? আৰু আপোনালোকলৈ বুলি বিশ্বকৰ্মা পূজাৰ কিন্তু বহুত শুভেচ্ছা থাকিল দেই। আৰু আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই পিনে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ তেনে, বাই বাই। বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা থাকিল।